নমস্কাৰ, মই মৃদুলে সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে আৰু ভগৱানক প্ৰাৰ্থনা সকলো কুশলে থাকক। এটা খুব ভাল খবৰ দিবলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। খবৰটো হ'ল ৱেব পৰ্টেল জগতৰ খবৰ। অসমত আৰু এটি নতুন ৱেব পৰ্টেলৰ জন্ম হ'ব বিচাৰিছে। ৱেব পৰ্টেলটোৰ নাম হ'ল A2Z নিউজ অসম। সুন্দৰ নাম, সুন্দৰ লক্ষ্য, সুন্দৰ উদ্দেশ্যৰে আগবাঢ়িছে। আৰু মই জানো সকলোৱে জন্মৰ লগে লগে নিজৰ সন্তান হিচাপে এই ৱেব পৰ্টেলটো আদৰি ল'ব, যাৰ নাম হ'ল A2Z নিউজ অসম। প্ৰতিদিন, প্ৰতিপল, প্ৰতিটো খোজ ৰাইজৰ বাবে উৎসৰ্গা কৰা এই ৱেব পৰ্টেলটো এক নতুন চিন্তাৰে নতুন যাত্ৰাত অৱতীৰ্ণ হ'ব বিচাৰিছে। আশা কৰোঁ অসমৰ প্ৰত্যেকজন জনগণ তেওঁলোকৰ লগত থাকিব। মোৰ ফালৰ পৰা এই ৱেব পৰ্টেলৰ কৰ্মকৰ্তাসকলক, জন্মদাতাসকলক মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। আশা কৰোঁ এই ৱেব পৰ্টেলটো, যাৰ নাম A2Z নিউজ অসম, সমগ্ৰ বিশ্বব্যাপী পৰিব, মানুহৰ বুকুৱে বুকুৱে ঠাই পাব, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। A2Z নিউজ অসম।